তুমি চাবনে ভাল লাগিছিল নাই মোক কোৱানা হে পাতিছে মোৰ অভিমানে ঘৰ আহি পালোঁ আৰু ঘৰ আহি পোৱা হ'ল 10 মিনিটমান আৰু এতিয়া বাজিছে ঘড়ীটো আপোনালোকে দেখিছেনে 10টা 10 হৈ পিন্ধি ল'লোঁ মানে আকৌ ড্ৰেছটো খুলি মেলি আকৌ এটা ড্ৰেছ পিন্ধিলোঁ যিহেতু কেক কটাটো বাকী আছিলে সেইটো কাৰণে কেক কাটিবলৈ আৰু মই বনোৱা কেক আপোনালোকক দেখুৱাওঁ ৰ'ব 1 মিনিট ৰ'ব বেক কেমেৰাত দেখাইছোঁ এয়া মই বনোৱা কেকটো ফ্ৰুট কেক বেৰী ফ্লেভাৰৰ হয় এয়া কেনেকুৱা হৈছে জনাবচোন কমেণ্টত চ' এতিয়া ঘৰৰ আহি পোৱাৰ পাছত এতিয়া নেক্সট কামটো হৈছে কেক কটা আৰু কেক কটাৰ কাৰণে মোৰ হাজবেণ্ডে কি ডেক'ৰেশ্যন ৰাতিপুৱাই বনালোঁ কিন্তু কটাহে হোৱা নাছিলে যিহেতু ৰাতিকৈ কাটিম বুলি ভাবি থৈছিলোঁ সেইটো কাৰণে দিনত কটা নহ'ল আৰু সেইটো কাৰণে এতিয়া কেকটো কাটিব বাকী আছে আৰু বাৰ্থডে হওক এনিভাৰ্চাৰী হওক কেকৰ বিনা কেকৰ অবিহনে চব মিছা আৰু এয়া চাওক প্ৰিপেৰেশ্যন বেলেগ প্ৰিপেৰেশ্যন কৰিছে এয়া চাওক কেনেকুৱা প্ৰিপেৰেশ্যন হৈছে আৰু এতিয়া আমি কেক কাটিম এয়া এতিয়া আমাৰ কেক কটা হ'ব হেল্ল' এয়া আমাৰ ডেক'ৰেশ্যন কেনেকুৱা লাগিছে কমেণ্টত জনাব এতিয়া কেক কাটিং হ'ব এতিয়া হ'ব আমাৰ কেক কাটিং এয়া আৰু কেকটো উল্টা হৈছে কিন্তু বহুত ধুনীয়া কেক বনালে এইটো হয় নেকি কেকটো মই আগৰ পৰা বনাওঁৱে বাৰু তাই ইমান মানে আমাৰ ইমান চেলিব্ৰেশ্যন হয় বাৰ্থডে হওক এনিভাৰ্চাৰী হওক কেক কিন্তু তাই নিজে বনালে বনাবই লাগিব না সেইটো কাৰণে ভালো হৈছে নিজৰ ঘৰত বনোৱা কেক এগলেছ কেক হয় আৰু এতিয়া আমি বেছি তাৰিফ হৈছে ন বেছি তাৰিফ হৈছে মোৰ ইমান মানে সহ্য নহয় গম পাইনে এতিয়া হেৰি কৰা তোমাৰ পিঠিৰ পাছফালে কি দিলো আকৌ কি কেকটো ফুলাই নাইছা ইমানে এক্সাইটমেণ্ট হৈছোঁ নহয় নিউ ড্ৰেছ পিন্ধিব পাই আগতে মোক লগত এনেকুৱা বাৰেপতি হৈ আছে তাই সদায় পাহৰি থাকে এনেকৈ ভাল যে মই এতিয়া দেখিলোঁ নহ'লে যে লাজে পালোঁ হ'লে বাহিৰত পিন্ধি যোৱা হ'লে নতুন ড্ৰেছ পিন্ধা এক্সাইটমেণ্টত টেগটোৱে পাহৰি থাকিলোঁ আৰু এবাৰ হৈছিলে তাই তেনেকুৱা তাই টেগবিলাক উলিয়াব পাহৰি থাকে একদম ফটোকে খুলিব আৰু চিধা পিন্ধা ষ্টাৰ্ট কৰি দিয়ে মই পুৰা এক্সাইটমেণ্টত আছোঁ যে নতুন ড্ৰেছ পালে যিমান ছোৱালী বোৱাৰী হওক নতুন ড্ৰেছ পালে এনেও এক্সাইটমেণ্ট হয় ন আৰু বিশেষকৈ মই কাপোৰ বহুত ভাল পাওঁ সেইটো কাৰণে বেছিয়ে তথাপিতো মই তোমাৰ প্ৰেমত পৰি আছো সৰু সৰু কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক আজি কাছি আহিছো চোৱানা নাচালে তুমি চাবনে ভাল লাগিছিল নাই মোক কোৱানা হে পাতিছে মোৰ অভিমান আহিছো চোৱানা নাচালে তুমি চাবনে দেখিছানে একেবাৰে স্কিনত পুৰা লগাই দিলে আৰু না মই স্কিনত কেক লগোৱাটো মই বহুত বেয়া পাওঁ মানে কি হয় ইমান আগতে মানে কলেজৰ টাইমত হোষ্টেলত কেক চেক লগাই সব সানি দিয়ে পাছত ধুওঁতে 12 বাজি যায় বহুত ধুনীয়া স্কিন তোমাৰ যে একেবাৰে ক'বই নালাগে এইটো কথা হয় কিন্তু মোতকৈ বগা খালি সেইটো খালি মিছা কথা বগা বুলি নহয় একচুৱেলি সঁচাকৈ মোক কেক চেক লগালে বৰ আঠা আঠা টাইপ হৈ যায় আৰু মোৰ যে নহয় যেনিবা So congratulations and wish you a very happy anniversary. So our 3 years complete হৈ গ'ল
আৰু এই 3 বছৰত আমি বহুত সুখে দুখে একেলগে কটালো আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আগলৈও আমি বহুত ভালকে ইজন সিজনক বুজাবুজি আগবাঢ়ো আৰু আপোনালোকক আমাৰ ফালৰ পৰা এটুকুৰা কেক হেপী এনিভাৰ্চাৰী বুলি মই খাই দিছো মই তেনেকৈ বিশেষ এবাৰ একো আয়োজন কৰা নাছিলোঁ ইমান ভাল লাগিলে ৰিজৰ্টখনত গৈ তথাপিও আৰু মই তেনেকৈ প্লেনিং কৰাই নাছিলোঁ আৰু হ'ব বাৰু প্ৰতিবাৰ ফেমিলিৰ লগত নিমিলে নহয় এইবাৰ অকলে ফাৰ্ষ্ট আৰু ছেকেণ্ড এনিভাৰ্চাৰী আমি ফেমিলিৰ লগতে কটাইছিলোঁ কিন্তু আৰু এইবাৰ আহিব নোৱাৰিলে আৰু আমি তেনেকৈ অৰ্গেনাইজো কৰা নাই চ' আমি দুয়ো আৰু এনেকৈ চেলিব্ৰেট কৰিলোঁ আৰু মষ্ট ইম্পৰ্টেণ্ট তাইৰ কাৰণে সৰু গিফ্ট এটা মই মানে কিনিছিলোঁ তুমি দেখিলা নি বাৰু কেনেবাকে এইটো কোইনচিডেন্টলি আজি আহি পাইছে আজি একেবাৰে নামঘৰ গৈছো নামঘৰত ফোন কৰিছে ন নামঘৰত থাকোঁতে কি আহিছে মই কৈছো মইহে অৰ্ডাৰ দিওঁ এখেতেতো একো অৰ্ডাৰ নিদিয়ে আপোনালোকেতো সকলোৱে জানে যে মই বেছিকে অৰ্ডাৰ দিওঁ মই আচৰিত পালো মানে আৰু ইমান ধুনীয়া টাইমিং মিলিছে ন একেবাৰে 18 নৱেম্বৰ এতিয়া খোলো নেকি খোলা আৰু তোমাৰে গিফ্ট তাৰ ভিতৰত কি ওলাই নাজানো দেই আৰু এটা আছে সেইটো মই লুকাই লুকাই থৈ দিছো কিন্তু গম পাওঁ ইমান ধুনীয়া জুৱেলাৰী ইয়েৰিং এয়া চাওক বহুত ধুনীয়া হয় মজা লাগিব মোৰ ইমান দিনৰ পৰা ইচ্ছা আছিলে ন এনেকুৱা ডাঙৰ ডাঙৰ ইয়েৰিং লোৱাৰ আগতে ডাঙৰ ইয়েৰিংছ নিপিন্ধে আজিকালি ট্ৰেণ্ডত আছে ন এইটো কাৰণে মাজতে মই এদিন ধুনীয়া লাগিছে কোনোবা এটা এপত তাই মানে চাৰ্চ কৰি আছিলে এপটো কাৰ্ড কৰি থৈছিলো ন এয়া তুমি চাবা ইমান ধুনীয়া এইটো কিন্তু প্ৰকাণ্ড একদম টিলিঙা নিচিনা লাগিছে ডাঙৰ যে হেৰি মন্দিৰত যে টিলিঙা থাকে এইটো চব বহুত ডাঙৰ এইটো কিন্তু আজিকালি ডাঙৰ পিন্ধে ন শাৰী লগত শাৰী মেখেলা চাদৰ লগত ভাল লাগে ফেন্সি টাইপ হয় আৰু মানে কিন্তু একজেক্ট টিলিঙা ন মন্দিৰৰ টিলিঙা নিচিনা মন্দিৰৰ টিলিঙা গিফ্ট পালো দেই কিন্তু ধুনীয়া লাগিছে এইটো কেতিয়াবা মানে মেখেলা চাদৰ শাৰীৰ লগত ভাল লাগিব আৰু কুৰ্তিৰ লগত ভাল লাগিব মই পিন্ধি দেখুৱাম আপোনালোকক পাছত এদিন বেলেগ দিন ধুনীয়া লাগিছে চ' এয়া ধুনীয়া মানে সদায় কাৰণে নহয় কেতিয়াবা অকেজনলি পিন্ধিব পাৰিব আৰু ধুনীয়া লাগিছে থেংক ইউ চ' মাচ ওয়েলকাম আমি বাই তোমাক একেবাৰে হেৰি নিচিনা লাগিছে বান্দৰ নিচিনা আৰু বান্দৰ নিচিনা বনাই দিছে আৰু কি বুলি ক'লা তুমি আৰু নাই নেকি আৰু নাই আৰু হয় ক'লা কেক আমাৰ এনিভাৰ্সাৰি খতম ইয়াতে পেকিং লৈ আহিলো নহয় গম পাই নাই খাব নোৱাৰিলো পেকিং লৈ আহিলো তাৰপাছত এতিয়া আৰু খাব লাগিব কি গিফ্ট ও মাই গড মোৰ ইমান আগতি আছে আকৌ আগতি আনি চিন্তাই নহয় আগতি ধুনীয়া লাগিছে কেনেকুৱা লাগিছে মজা ধুনীয়া লাগিছে নিজে চোৱাই নাই ভালকে আপোনালোকক প্ৰথমতে দেখালে ধুনীয়া লাগিছে চাই লোৱা থেংক ইউ চ' মাচ মজা নাই বা মোৰ এটা আঙুলি দুটা দুটা হৈ গৈছে চাও কিমান ধুনীয়া লাগিছে মানে আমি আজি ভিডিঅ'টো আজি ইয়াতে শেষ কৰো নেকি ইয়াতে শেষ কৰো এতিয়া বহুত দীঘল হৈ গ'ল ভিডিঅ'টো একচুয়ালি এতিয়া বাজিব লৈছে 11টা আৰু আমি এতিয়া আৰু এটো সময় তুমি মোক আনিব গৈছিলা মই কৈছিলো 10:35 ত মই তাইক উলিয়াই লৈ গৈছো সেইটো কাৰণে এতিয়া তাই পুৰা কান্দি আছিলে এইটো সময় কান্দি আছিল আৰু ভয়ো লাগি আছিলে আৰু সেইদিনাখন তাই মোৰ ওপৰত বহুত খং মই যেতিয়া লৈ গৈছো তাইক মই বোলে তাইক বোলে চুপ কৰা নাছিলো মই কৈছো ঘৰৰ পৰা ওলাই গৈছে অকমান কান্দ নহয় মানে কি হ'ল মোক মানে ইমানে কন্দুৱালে বিয়া দিনাখন গাড়ীত গৈ থাকোঁতে মই ভাবিলো মানে মোৰ যোনগৰাকী মানে কইনা ধৰা আছিলে তাই মোক কৈছে নাকান্দিবি একো নহয় বুলি এনেকে আৰু হেৰি কৰিছে আৰু এখেতে একদম পুৰা ৰজা নিচা আজি মই বহুত একেবাৰে জয় কাম এটা কৰিলো আৰু এনেকুৱা কাম এটা কৰি একচুৱেলি কথাটো সেইটো নহয় তাই ঘৰৰ পৰা ওলাইছে যেতিয়া মানে অলপতো দুখ লাগিবই তো সেইটো কাৰণে মই ভাবিছো অকমান তাই চকু পানী উলিয়াও কাৰণ কেলে মই ৰখালো তাই দুখখিনি মানে
মানে দেখাব নহয় দুখিনি কমাবৰ কাৰণে চকু পানী ওলাবই সেইটো কাৰণে মই অলপ দেৰি কান্দিব দিলোঁ কিন্তু তাৰ পিছত মই ধৰি লৈছোঁ বাৰু যে নাকান্দিব বুলি মই বেছিকৈ কেলা কান্দিছিলোঁ সেইটোও কৈ দিওঁ আপোনালোকক আজি 3 বছৰ হ'ল বিয়া হোৱা আজি কৈ দিছোঁ মই মা দেউতাক এৰি আহিলোঁ সেইটো দুখ আছে গম পাইছোঁ কিন্তু একেবাৰে যে মোক যে সঁহাৰি নিদিলে যে মানে মই কান্দি থাকোঁতে যে মোক এনেকৈ অ' বেটি মনে মনে থাকা মই আছোঁ ন বুলি নক'লে যে সেইকাৰণে আৰু বেছি কান্দিলোঁ এইটো কথা কাৰণে মই আৰু বেছি কান্দিলোঁ আৰু এই কথাটো মোক কইনা ধৰাই জানে তাই এইটো কাৰণে মই কিমান নাৰ্ভাছ আছিলোঁ মইহে গম পাওঁ কাৰণ সেই ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ আই হোপ আপোনালোকে আজি আমাৰ লগত ভিডিঅ'টো এনজয় কৰিলে আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ মৰম দি থাকিব তাইৰ চেনেলটো ভিডিঅ'জখিনি চাই থাকিব আৰু ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিয়াৰ কাৰণে সকলোকে থেংক ইউ ছ' মাছ গুড নাইট বাই বাই লাভ ইউ অল চ' গাইজ এতিয়া কেক চেক কটা মেলা হৈ গ'ল আৰু এতিয়া ভোক লাগিছে আকৌ কেক খালোঁ তথাপিও ভোক লাগিছে আৰু অথনি যে ৰেষ্টুৰেণ্টৰ পৰা মানে ৰিজৰ্টৰ পৰা খানা পেকিং কৰি আকৌ লৈ আহিলোঁ কাৰণ যিহেতু পেলাই দিব বেয়া লাগে ন যিখিনি খাব নোৱাৰিলোঁ সেইখিনি পেকিঙতে লৈ আহিলোঁ আৰু এতিয়া চিকেন ফ্ৰাইড ৰাইচ আৰু চিকেন 65 বাচি গৈছিলে লৈ আনিলোঁ এতিয়া মই খাব পাৰিম ন গতিকে পেলাই দিয়াতকৈ খাব পাৰিম ধুনীয়াকৈ যিহেতু ধাবাত বেছি ভালকৈ খোৱা নহয় অকণমানে খালোঁ সেইটো কাৰণে এতিয়া ঘৰত অনাৰ পাছত হেঁপাহ পলাই খাইছোঁ আৰু এতিয়া বেছিয়ে ভাল লাগিছে চিকেনটো মজা বনাইছিলে খালি তো খাই লওঁ হাসি কাশিয়া হি সুসু